এছিয়া মহাদেশৰ সকলোকে পলিউটেড চিটি বুলি ক'ব গ'লে আমাৰ ভাৰতবৰ্ষৰ চিটিৰ নাম প্ৰথমতে আহে। কিন্তু আপোনালোকে জানেনে আমাৰ ভাৰতবৰ্ষতে এনেকুৱা এখন ভিলেজ আছে যিখনক গ্ৰীণ ভিলেজ বুলি জনা যায়, আৰু এই গ্ৰীণ ভিলেজখন অৱস্থিত হৈছে নাগালেণ্ডত। আৰু এই ভিলেজখনতে ৭৫ ট্ৰাইবছে বাস কৰে, য'ত নেকি তেওঁলোকে এটা গছৰ ডালো নাকাটে। জীৱ জন্তুটো চিকাৰ কৰা দূৰৰ কথা, গছৰ ডাল এটাও নাকাটে, আৰু ভিলেজখন সম্পূৰ্ণ গ্ৰীণ কৰি ৰাখিছে। নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ পৰা ২০ কিলোমিটাৰ নিলগত অৱস্থিত এই ঠাইখন। আপোনালোকে বাৰু আগতে জানিছিলনে এই ঠাইখনৰ বিষয়ে? এটা কথা আপোনালোকে মন কৰিছেনে, আমাৰ যে কিছুমান টেবলেটত মাজেৰে এটা লাইন টানি দিয়া থাকে, এটা আঁচ মাৰি দিয়া থাকে, কি কাৰণত দিয়ে বাৰু এই লাইনটো? কেতিয়াবা কোনো টেবলেটত আপোনালোকে ভালদৰে মন কৰিবচোন, সেই লাইনটো দেখিবলৈ পাব। এই লাইনটো দিয়াৰ মেইন কাৰণটো হৈছে টেবলেটটো কেতিয়াবা দুফাল কৰি খাবলগীয়া হ'ব পাৰে, বা হাই পাৱাৰৰ টেবলেটৰ ক্ষেত্ৰত তেনেকৈ দুফাল কৰিব পৰা সুবিধাৰ কাৰণে তেনেকৈ লাইনটো টানি দিয়া হয়। আপোনালোকে এতিয়া ভাবিছেনে এয়াৰপৰ্টত বস্তুৰ দামবোৰ কিয় ইমান বেছি? আমি ভিৰত যিটো ২০ টকাত চামোচা খাবলৈ পাওঁ, যিটো চিঙৰা ২০ টকাৰে কিনি খাওঁ, আৰু সেই চিঙৰাটোৱে এয়াৰপৰ্টত খাবলৈ গ'লে ১২০ টকা লয়, ৮০ টকা ১০০ টকা ল'ব। তাৰ মেইন কাৰণটো কি জানিছেনে? তাৰ কাৰণ হ'ল হাইলি মেইনটেনেঞ্চ। এই দোকানবোৰ এয়াৰপৰ্টৰ ভিতৰত যিবোৰ দোকান থাকে সেইবোৰ মেইনটেনেঞ্চ কৰিবলৈ বহুত টকাৰ প্ৰয়োজন হয়, আৰু এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াত তেওঁলোকে এটা হেভি এমাউণ্ট পে' কৰিব লাগে তাত দোকানৰ পাৰ্মিশ্যন ল'বৰ কাৰণে। সেই গতিকে তেওঁলোকে বস্তুবোৰৰ দামবোৰ বঢ়াই ৰাখে। ২ নম্বৰতে ছিকিউৰিটি ৰিজন। তেওঁলোকে ছিকিউৰিটিৰ কাৰণে এটা হেভি এমাউণ্ট পে' কৰিব লাগে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াত, তাৰ বাবে তেওঁলোকে বস্তুৰ দাম বঢ়াই ৰাখে। ৩ নম্বৰতে ন' কম্পিটিটৰ। তেওঁলোকৰ কোনো কম্পিটিটৰ নাই তাতে। তেওঁলোকে যি দাম কয়, যিমানত বেচে সকলোৱে সেইটো কিনিয়েই খাব লাগিব, কাৰণ বাহিৰৰ দোকানবোৰত আমি ১০-২০খন দোকান একেলগে থাকিব, এখনত নহয় এখনত মানুহে কম দামত পাবই, গতিকে এয়াৰপৰ্টত তেনেকুৱা অপশ্যন নাই। আপুনি যি দাম কয় সেই দামৰে কিনি খাবই লাগিব, আৰু তাৰ কাৰণে তাত দাম কেতিয়াও নকমে। এই কথাটো যে আপোনালোকে নিশ্চয় জানে, এম্বুলেঞ্চত যে সন্মুখৰ ফালে যিবোৰ ভানত এম্বুলেঞ্চ লিখা থাকে ওলোটাকৈ লিখা থাকে, তাৰ মূল কাৰণটো হৈছে আগৰ ফালৰ পৰা যদি কোনোবা গাড়ীয়ে দেখা পায় পিছত এম্বুলেঞ্চ এখন আহি আছে, সেই নামটো তেওঁলোকে পালটাকৈ দেখা পায় আৰু ছাইড দিবলৈ সুবিধা হয়। সেই গতিকে এম্বুলেঞ্চৰ নামটো সন্মুখৰ ফালে ওলোটাকৈ লিখা হয়। আপোনালোকে কেতিয়াবা ৭৫ স্কুৱেৰ কিলোমিটাৰ দেশৰ নাম শুনিছেনে? হয়, ৭৫ স্কুৱেৰ কিলোমিটাৰৰ এখন দেশ আছে, যিখন নেকি অচেনিয়া বা অষ্ট্ৰেলিয়া মহাদেশত অৱস্থিত, আৰু দেশখনৰ নাম হৈছে প্ৰিন্সিপালিটি ৰিভাৰ হাট। আৰু এই দেশখনৰ সৃষ্টিত অষ্ট্ৰেলিয়াৰ পাৰ্ট চিটিৰ পৰা প্ৰায় ৫০০ মিটাৰ নিলগত অৱস্থিত এই দেশখন। আৰু যদি আপোনালোকে জানিবলৈ বিচাৰে তেনেহ'লে বিতংভাৱে এটি ভিডিঅ' বনাই দিম এই দেশখনৰ ওপৰত। ধন্যবাদ।